নমস্কাৰ সকলোকে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব জগতলৈ স্বাগতম জনাইছোঁ। আজি আমি মাৰ্ঘেৰিটাৰ পৰা লিডুলৈকে যাবলৈ ওলাইছোঁ, কাৰণ লিডুত এইবাৰ 13 দিনীয়াকৈ শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা হৈছে। মহালয়াৰ দিনৰ পৰা মা দেৱী দুৰ্গাৰ বিসৰ্জনৰ দিনলৈকে অৰ্থাৎ বিজয়া দশমীৰ দিনলৈকে এইবাৰ 13 দিনীয়াকৈ লিডুত শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিছে। আৰু শুনিবলৈ পাইছোঁ 30 লক্ষাধিক টকা ব্যয় সাপেক্ষে এইবাৰ লিডুৱে বাহুবলীৰ ৰাজপ্ৰসাদৰ সদৃশ এটা ৰাজপ্ৰসাদ বনাইছে, আৰু সেয়া মণ্ডপতে বনাইছে নে কেনেকৈ বনাইছে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। গতিকে আমি ভিডিঅ'টো আপোনালোকক পিছলৈ দেখাই থাকিলে আপোনালোকেও চাব পাৰিব, আমিও চাব পাৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আজি হৈছে নৱৰাত্ৰিৰ চতুৰ্থ দিন, আৰু এই চতুৰ্থ দিনত দেৱী দুৰ্গা কুষ্মণ্ডা ৰূপত আৰাধনা কৰা হয়। হেল্ল' বন্ধুসকল, অৱশেষত আমি আহি পালোহি লিডুৰ সাৰ্বজনীন দুৰ্গা উৎসৱ মণ্ডপলৈ। এয়া বাহুবলী ৰাজপ্ৰসাদৰ সদৃশ এয়া মণ্ডপটো বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে আধৰুৱা অৱস্থাতেই আছে, আৰু ভিতৰত কি কি বনাইছে, কি কি এতিয়ালৈকে আধৰুৱা অৱস্থাত আছে সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আমি ভিতৰলৈ সোমাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন, ভিতৰত কি কি বনাইছে আৰু কি কি হ'বলৈ বাকী আছে। আৰু এয়া 30 লক্ষাধিক টকা ব্যয় সাপেক্ষে বনোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু ভিতৰত কেনেকুৱাকৈ কি কি আলোকসজ্জা সজাইছে বা কেনেকুৱাকৈ বনাইছে এইখিনি আপোনালোকক দেখুৱাম। লিডুৰ সাৰ্বজনীন দুৰ্গা উৎসৱ 13 দিনীয়াকৈ আয়োজন কৰা হৈছে ইয়াত লিডুত, আৰু বাহুবলীৰ ৰাজপ্ৰসাদৰ সদৃশ এইটো এটা মণ্ডপ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। এয়া মোৰ বন্ধু পৱন, সিও ভিডিঅ' বনাই আছে। গতিকে এবাৰ এয়া ৰাজপ্ৰসাদটো যে বনাইছে আপোনালোকে এবাৰ চাই লওকচোন। এয়া পৱন হাই কৈ দিয়া। অঁ, এয়া বাহুবলীৰ হাতীকেইটা বনাইছে, ইমান ধুনীয়াকৈ বনাইছে হাতীকেইটা, এবাৰ চাওকচোন আপোনালোকে। এয়া আমাৰ পৱন বন্ধু, মোৰ পৱন, একেলগে কলিগ হয় স্কুলৰ। গতিকে পৱনে দুআষাৰ ক'ব। আমাৰ ছাৰে নতুনকৈ ইউটিউব চেনেল খুলিছে, ধুনীয়াকৈ ব্লগ বনাই, আপোনালোকে ছাপোৰ্ট কৰিব, সহায় কৰিব। যিখিনি ভিডিঅ' ছাৰে দি থাকিব সেইখিনি আপোনালোকে চাই কিনে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। আৰু যিখিনি ভুল হৈ থাকিব সেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে যিখিনি নতুন নতুন ভিডিঅ' দি থাকিব সেইখিনি ভিডিঅ' আপোনালোকে পাই থাকিব। এয়া চব ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব। কাটি কিনি দিব। itu sudah naik tuh. সন্মুখৰ পৰা সম্পূৰ্ণকৈ দেখাইছোঁ, আৰু এয়া আধৰুৱা অৱস্থাত এতিয়াও যিহেতু আছে, আৰু পূৰ্ণগতিত ইয়াৰ কাম চলি আছে। এবাৰ এতিয়ালৈকে হোৱাখিনি আপোনালোকক দেখাইছোঁ, এবাৰ চাই লওকচোন। এতিয়া আমি জিলাপি খাবলৈ এইখন দোকানত সোমালোহি, কাৰণ শাৰদীয় দুৰ্গোৎসৱ বুলি ক'লে সকলোৰে জিলাপিৰ কথা নিশ্চয় মনলৈ আহে। সেই হেতুকে আমিনো কেনেকৈ পিছ পৰি থাকোঁ, আৰু আমিও এইখন দোকানত জিলাপি খাবলৈ সোমালোহি।